হাই নমস্কাৰ সকলোকে ৱেলকাম জনাইছোঁ মোৰ চেনেলত আৰু আজি মই কি বনালোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ। আজি বহুত টেষ্টি খানা বনালোঁ আৰু মই থালি চেলেঞ্জ এটা কৰিছোঁ। ডেইলি থালি এটা ভিডিঅ' এটা দিম বুলি ভাবিছোঁ, কি হয়। আৰু আজি থালিখন কি বুলি ক'ম আৰু নেজানো, অসমীয়া থালি ক'ম নে কি ক'ম নেজানো আৰু মুঠতে বনাইছোঁ আৰু যি দেখিছে সেইবিলাক। প্ৰথমতে তিতা কেৰেলা ৰেচিপিৰ পৰা আৰম্ভ কৰোঁ দেই। মই কেনেকৈ বনালোঁ তিতা কেৰেলা, আৰু ইমান তিতা নালাগে। এনেকৈ মই যেনেকৈ ষ্টাইলত বনাইছোঁ সেইটো ষ্টাইলত যদি বনায় ইমান তিতা নালাগে আৰু খাই ভাল পাব। বহুতেই তিতা কেৰেলা নেখায়, এইটো ষ্টাইলত যদি বনাই খাই চাব পাৰে আৰু নিজৰ কথা। মই দেখুৱাই দিছোঁ আৰু এতিয়া দেখিছেনে কেনেকৈ মই ভিতৰৰ গোটেই গুটি চুটিবোৰ উলিয়াই দিছোঁ। গোটেইখিনি উলিয়াই পেলাম এতিয়া। অকণমান থৈ দিলে ভাল আৰু, কিন্তু মই গোটেইখিনি উলিয়াই দিছোঁ যিহেতু গুটিকেইটা অকণমান বুঢ়া টাইপ আছিলে। আৰু বিয়াবিলাকত যেনেকৈ দিয়ে যে সেইটো ষ্টাইলত বনাইছোঁ দেই মই তিতাকেৰেলা আজি। আৰু মই বাকলিকেইটা অলৰেডি গুচাই থলোঁ, আৰু বাকলিকেইটা অকণমান ডাঠকৈ গুচাইছোঁ কাৰণ তিতাটো ইমান নালাগে মোক। এনে তিতা থাকিবই বাৰু, নাথাকা নহয়, কিন্তু তিতাটো কম হ'ব তেতিয়া। ওপৰৰ এই কাঁইট নিচিনাকেইটা চব গুচাই দিছোঁ। যদি তিতা বেছি ভাল পায় তেতিয়া আপোনালোকে ৰাখিব পাৰে, নিজৰ কথা। মই গুটিকেইটা একেবাৰে গোটেইখিনি উলিয়াই দিছোঁ কাৰণ বহুত বুঢ়া টাইপ আছিলে, নহ'লে আধা আধি গুটি থৈ দিব লাগে চাব গ'লে। এতিয়া গোটেই গুটিখিনি উলিয়াই পেলালোঁ মই। এতিয়া নেক্সট প্ৰচেছটো চাই থাকক আপোনালোকে মই কি কৰিম। প্ৰথম কাম, এতিয়া মই পিঁয়াজ দুটা ৰুকি ল'লোঁ, আৰু দুটা পিঁয়াজেই লৈছোঁ মই কাৰণ মই বেছি তিতাকেৰেলা বনোৱা নাই। আপোনালোকে যিমান বনায় সেইমতে ল'ব। তাৰপিছতে লৈছোঁ মই মছলা কেইটামান। ইয়াতে জিৰা, ধনিয়া আৰু ৰেড চিলি পাউডাৰ আৰু হালধি, নিমখ সেইখিনি লৈছোঁ মই। তাৰপিছত মই আদা নহৰু খুন্দি পেলাই সেইখিনি পিঁয়াজৰ লগত সেই গোটেই মছলাখিনি মিলাই ল'লোঁ, আৰু মই তিতা কেৰেলাত ভৰাই দিলোঁ। সেইখিনি ভিডিঅ' কৰিবলৈ থাকি গ'ল। এতিয়া উপায় নাই আৰু, ইয়াতে তেল গৰম কৰি পেলাই মই এতিয়া সেইখিনি তিতা কেৰেলা দি দিম ইয়াতে। তেল গৰম হোৱাৰ পিছত এতিয়া মই গোটেই তিতা কেৰেলাখিনি ইয়াতে দি দিলোঁ। এতিয়া মই গোটেই তিতা কেৰেলাটো দিয়াৰ পিছত মই গেছটো মিডিয়াম ফ্লেমত ৰাখি পেলাই বহুত দেৰি সিজাব লাগিব, কিন্তু অলপ টাইম লাগে। সেইবুলি ৰখি থাকিব নালাগে, বেলেগ কামো কৰিব পাৰে আপুনি এইটো পাতি পেলাই। এতিয়া মই অলপ সময়ৰ পিছত খুলি চাইছোঁ, লাহেকৈ এইখিনি এতিয়া লুটিয়াই দিব লাগে। চাব কিন্তু মছলাখিনি যাতে বাহিৰত ওলাই নপৰে, সেইকাৰণে এতিয়া লাহে মই গোটেইখিনি লুটিয়াই পেলাম। এতিয়া আকৌ মেইন কৰ্চটোলৈ, কেৰেলা নিজে নিজৰ ভাগে সিজি থাকিব। এতিয়া মই তেল নিদিয়া গাহৰি মাংস বনাম আজি। ইয়াতে মই পানী দিছোঁ আধা কেৰাহী, আৰু গেছটো ডাঙৰ কৰি পেলাই এইটো ঢাকি পেলাই সিজি থাকিব দিম। সিজাই ল'ম আৰু আধা সিজা কৰি ল'ম। আৰু এইটো অলপ সময় পিছত মই খুলি চালোঁ, ধুনীয়াকৈ উতলি আছে। মই একেবাৰে আজি তেল নিদিওঁ। এনেও তেল দিলে গাহৰি মাংস ইমান আমি খাবই নোৱাৰোঁ ন, অকণমান তেল নিদিয়াকৈ বনালে বেছি খাব পাৰোঁ, আৰু বহুত টেষ্টিও লাগে। মই মোৰ নিজৰ ষ্টাইলত যেনেকৈ বনাইছোঁ সেনেকৈ বনালে বহুত টেষ্টি লাগে, আৰু গাহৰি মাংসটোনো এনেও টেষ্টিয়ে হয় বাৰু। এতিয়া মই মিডিয়াম চাইজৰ দুটা পিঁয়াজ কাটিছোঁ অকণমান পাতলাকৈ, আৰু পিঁয়াজটো অকণমান বেছিকৈ দিলে ভাল লাগে, আৰু যিহেতু বেলেগ মছলা দিয়া নহয় গাহৰি মাংসত। বহুতে দিয়ে কিন্তু মই নিদিওঁ, মানে পিঁয়াজটোৱে বেছি কাম দিয়ে ন, পিঁয়াজটো আৰু আদা নহৰুটো। সেইকাৰণে দুটা পিঁয়াজ লৈছোঁ মই ইয়াতে পাতলাকৈ কাটি লৈছোঁ। আৰু এতিয়া মই পিঁয়াজকেইটা বেলেগ পিচেছ কৰি দিম, কাৰণ সিজিবলৈ ভাল হয়, তেতিয়া অকণমান গলি যাব ন ভালকৈ তেতিয়া। আৰু গাহৰি মাংস বহুতে নাখাবও পাৰে, নেখায়ো বাৰু, আমি খাওঁ খালি দেই সদায়। যিহেতু আজি তাকো ছানডে', ভাবকচোন গাহৰি মাংস নোখোৱাকৈ কেনেকৈ সম্পূৰ্ণ হ'ব বাৰু আজি ছানডে'টো। সেইকাৰণে বনাইছোঁ, আৰু আজি আমি প্ৰায়ে খোৱা হয় বাৰু। এতিয়া পানী অলমষ্ট শুকাব হৈছে, বেছি নাই আৰু পানী শুকাইছে। আৰু এতিয়া গোটেই পানী শুকুৱাই পেলাম, আৰু পানীখিনি ধুনীয়াকৈ মই শুকুৱাই পেলালোঁ। আৰু অকণমান অলপ পানী থকাকৈ ৰাখিছোঁ এনেকৈ, নহ'লে লাগি ধৰে। দেখিছে কেনেকৈ অলপ লাগি ধৰিছে। আৰু মই ইয়াতে কেৰাহীতে ডাঙৰ পিচকেইটা সৰু পিচ কৰি দিছোঁ, কাৰণ বেছি ডাঙৰ হৈ থাকিলে ভাল নালাগে খাবলৈ, আৰু সিজিবলৈ অলপ টাইম লাগে। কিন্তু এনেই সিজি গ'ল বাৰু, গাহৰিখিনি আধাতকৈ বেছিয়ে সিজি গ'ল। এনেই ডাঙৰ থাকিলে ভাল নালাগে ন, সেইকাৰণে ইয়াতে মই কেৰাহীখন এনেকৈ ধৰি পেলাই ইয়াতে কটাৰী দি এনেকৈ সৰু কৰি লৈছোঁ। আৰু এতিয়া মই দিছোঁ পিঁয়াজকেইটা, আৰু এইফালে আদা নহৰু খুন্দি থৈছিলোঁ, এইখিনি নেদেখালোঁ আৰু, সেইটোনো কি দেখাই থাকিম ন, আৰু সেইকাৰণে দি দিছোঁ একেলগে। এতিয়া পানী শুকোৱাৰ পিছত এতিয়া এইখিনি ধুনীয়াকৈ লৰাই পেলাই ঢাকি থৈ দিম। লগতে মই ৰেড চিলি পাউডাৰো অকণমান দিছোঁ কালাৰটোৰ কাৰণে।
এতিয়া দিম মই শুকান খৰিচা। দেখিছেনে ধোঁৱা ওলাই আছে, ডিপ ফ্ৰিজৰ পৰা উলিয়াইছোঁ এতিয়া। আৰু এইখিনি খৰিচা ইমান ধুনীয়া গোন্ধাই নহয়, অৰুণাচলৰ পৰা অনা হয়। আমাৰ এক টেমা আনি থৈছে, অলপ অলপ সেনেকৈ আমি খাই থাকোঁ, ষ্ট'ৰ কৰি ৰাখিছোঁ আৰু সেনেকৈ। দেখিছেনে মই একেলগে কেইটা বস্তু বনাই আছোঁ। ইয়াতে মই গাহৰি মাংসটো বনাই আছোঁ আৰু এইফালে বনাইছোঁ তিতা কেৰেলা পাতি থৈছোঁ আৰু লাহেকৈ এনেকৈ লৰাই আছোঁ আৰু মাজে মাজে উল্টা ফুল্টা কৰি দিছোঁ আৰু এইটো কাৱৈ মাছ ফ্ৰাই কৰিছোঁ। ইয়াতে মই কাঠ আলু দি পেলাই দাইল বনাইছোঁ, দেখিছেনে। আৰু এতিয়া গাহৰি মাংসও সিজি গ'ল, চব সিজি গ'ল, গেছ চব অফ কৰিলোঁ। এতিয়া মই ভাত খাম আৰু থালি সজাই ল'ম আৰু অকণমান। এইটো দেখিছেনে ইমান ধুনীয়া গাহৰি মাংস বনিছে, ইমান টেষ্টি হৈছে, গোন্ধ যে কি ক'ম আৰু। কিমান একে টাইপৰ গাহৰি মাংস খাব ন, অকণমান বেলেগ টাইপতো খাব লাগে ন কেতিয়াবা। তেলো বাচিলে, এফালে খাবলৈও টেষ্টি লাগিলে, বিলাহী দি ভাজা ভাজি এইবিলাক কিমান খাই দিব ন। সেইকাৰণে বনাই খাই চাব এনেকৈ। শুকান খৰিচা নাথাকিলেও এনেকৈও খাই চাব, ভাল লাগিব বহুত। কিন্তু শুকান খৰিচাটো থাকিলে বহুত বেছি ভাল লাগে কিন্তু দেই। এয়া দেখিছেনে মই থালখন সজাই ল'লোঁ, দেখিছে আৰু কি ক'ম আৰু কি কি আছে। আৰু আজি মোৰ থালিখন কেনেকুৱা লাগিলে জনাব দেই, আৰু ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ।